কেঞ্চিখানৰ বা কি হ'ল? এই মাংস কাটবা ওলাই দাখান ধৰা অহা নাছিল মোৰ কথাটো। এতিয়া মই যাব লাগে চিয়া সুধবা, এতিয়া মই কি কৰোঁ দেছোঁ? দাঢ়িহে কাটো নে চুলিহে কাটো? সেই ভাই মই এটা শুভ কামত যাব ওলাইছোঁ, তই কিন্তু চুলিকেইডাল ভালকৈ কাটি দিবি দেই আজি। হেই চিন্তা নকৰিবি তই, কত চুলৰ চুলি কাটিলো মই। হেই চাবি আকৌ আইনাখন বেছিকৈ তলত নেনবি, মই সুধা গামচা পিন্ধি আছোঁ। চালা এতিয়া দেখোঁ বৰ ধুনীয়া দেখা হৈছে। আইনাখনত চাই নিজকে কিবা বৰ ভাল লাগছে। পচন্দ কৰিব দে চিয়াই। তলৰ এগিডালো কাটবা পাৰিলি অলপ চাফা লগা হ'ল হয়। ফিৰিত আৰু ইয়াতকৈ কিমান ভালকৈ কাটবা পাৰিবি চুলি হয়নে নহয়? এতিয়া টাউনত গেলি 50 টকা এটা ললায়ে হয়, আমি ইয়াতে উল্টা উল্টি কৰি কাটোতো। এই পাতত লোক পালি তই জাকাতা কাটা চিয়া উঠবা যাওঁ বুলি নকবি দেই। ইতেই একে চিটকা মানুহ আকাল নহ'ব, গম পাইছা না? সেইগিলা কথা মই ৰাখবিয়া। হ'ব হ'ব। ইতেই গম পালে মানুহবিলাকৰ কথা জানাই দেখোন ক'ত কি কৰে। আইও ই মাল্লা ঐ বাপ্পা ঐ, কিছুৰে দুখ পালো ঐ বাপ্পা ঐ। এই গাঁতাতে পৰিলে? এই গাঁতাত নহয় দে, এটা বেয়াকৈ গাঁতাত পেলাই দিলে, মোক মাৰো বুলিহে মাৰছা নে কিহে গাঁতাটোত পেলাই গম নোচোৱা। বাপ্পা ঐ একে মাংস নহ'লে পিলাখনত তই মোক একেবাৰে গোটা হাড়াল এটা লগাই দিলি আজি। সেই এইটোৱে তই এইটোৱেইটো ঘৰত দেখোঁ ডাঙৰে ঐ। ইহঁতৰ চিয়াই এতিয়া নিবা পাৰিলে বিৰাট ভাল হয়। বংশ পৰিয়ালো ভালে কিজানি নিবা পাৰিলে তই কিন্তু একে বনি যাবি। বাটৰ পে পকা দেখোন। এই বাটৰ পে পকা হ'লো মাকৰ আগত জিতি কথা নকবি তই। সেই নকওঁ চিয়া নিবা নাপাবি তই, এবাৰো বিয়া হবা নাপাবি। চিয়াটো কিবাকে পালিয়ে হ'ল। সেইটোৱে আমাৰ জোক। মানুহ বা আছে নে নাই? আছে যৌ কৈছোৱে নহয়। বাইদেউ আছা না? আহিলে নেকি? আছো কোনটো? আমি আহিছিলো ভিতৰতে বহিবি ভিতৰতে অলপ সিফালে বহে, ঘৰত থকা পাইছা নেকি? আহোঁতে কিবা কষ্ট হ'ল? নাই 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 একো কষ্ট হোৱা নাই। ভালে ভালে আহিলি? আমি ট্ৰেইনত আহিলো। তই যি কৈছিলি হয় নেকি? এইটো মোৰ সৰু দেও। তাকে এতিয়া আজি এতিয়া বিয়া পাতব বুলি বহুত দিনৰ পৰা ভাবি আছিলো, ছোৱালী পোৱা নাছিলো। এতিয়া খবৰটো পাই আপোনালোকৰ তাতে আহিলো আমি এয়ে প্ৰথম আছো। পিছে ল'ৰা চাকৰি বাকৰি আছে নে? চাকৰি মানে চাকৰি হ'ব, বেছি দিন নাই চাকৰি তাৰমানে এনেকে ঘৰতে আছো, কিন্তু ফলটো সৰা নাই। চাকৰি বাকৰি নহয় ল'ৰাৰ লাগি দিয়াই এটা না, সৰু সুৰাই হওক এটা যি চৰকাৰী চাকৰি থাকিল হয় ভালো লাগিল হয় আমাৰো। ছোৱালীটো ডাঙৰ কৰা মূল্যটো উঠিল হয়। বহুত কষ্ট ডাঙৰ কৰা গৈছে, সৰুতে মাকটো মচি মই গাখীৰ খুৱাই খুৱাই ডাঙৰ কৰিছো। অলপ বেছি কৰিলি নেকি? নহয় ইয়াৰ কথাটো খবৰটো দি তই মোক, তাৰমানে ইয়াৰ মাক মনতে কেনেকৈ গৰু গাখীৰ গিলা দুধ ঘৰে ঘৰে খুৱাই খুৱাই ডাঙৰ চলি নিচিনাহে দেখছে নহয়, এনেকে লগতে লাগি থাকিব সঁচাই পাতি দি মই মৰিব পাৰিলি মোৰ শান্তি। চাকৰি নাই বাৰু বুজিলো, পিছে ৰেচন কাৰ্ড আছে না? ৰেচন কাৰ্ড ইয়াত নাই, থাকবনো কৰবে হৈ তিনিটোৱে নি দিব পৰা নাই মই ইয়াক। আকৌ যেতিয়া মই তিনিটো নি দিম তেতিয়া ইয়াত আমাৰ ৰেচন কাৰ্ড এটা অৰুণোদয় আঁচনি এটা সিহঁতৰ নামত চব কৰি দিবা। পিছে চৰকাৰে ঘৰত পোৱা নাই, চৰকাৰে ঘৰতো লাগি আছো বাৰু। এতিয়া ইয়াত এতিয়া তিনিটো নভৰাই কি পাব, একো নাপই নহয়। আজিকালি চব তিৰি, আপোনালোকেও জানে আজিকালি চবটো তিৰিয়ে পায় নহয় জানো? এতিয়া ইয়াক দিলে সংসাৰ কৰি দিব পাৰো। তাৰমানে এতিয়া যেতিয়া আপোনালোকৰ ছোৱালীটো দিবি দিয়াৰ লগে লগে পিছদিনে ৰেচন কাৰ্ড বনাম। আমি কণ্টেলৰ দোকানী লগত কথা পাতি আছো, চিয়াটো আন আৰু চিয়া নহ'লে তিৰি হ'লেও নিবা দিছিল। আকৌ ৰেচন কাৰ্ডখন নহ'লেও দিয়া ছোৱালী যেতিয়া আপোনালোকৰ ছোৱালীটো দে পিছদিনে ইয়াক দোকানী কামি কৰি থৈছে নহয়, লগে লগে কৰি দিব। পালি দেছো ভালে চিন্তা কৰবা নালাগে, চিন্তা কৰবা নালাগে। মাত্ৰ আপোনালোকে চিয়াটো দিয়াৰ পাছত আকৌ চিয়াটো কষ্ট পালি অলপ দুখ লাগিব। নাই নাই নাই
এতিয়া আজিকালি চৰকাৰী আঁচনিগিলা আছে নহয় মই যদি নিজে খুৱাব নোৱাৰো চৰকাৰী আঁচনি দি হ'লেও খুৱাম চিয়া আধালেনি নহয় নহয় আৰু আঁচনিখিনি পালে কৈ নাতো অন্য নহ'লেও ই খোৱা বিয়া আজিকালি বহুত লাগে সেইখিনিকে যোগান ধৰিব পাৰো আৰু বিয়াক লাগে আৰু আঁচনি ওলাব নহয় চৰকাৰে টকালে পেপেকে জন্ম দিবা আৰু কেইটামান এতিয়া নকৰিলে লাজ লাগিব না সাগৰে এইটো নাজানে সৰুতে আহিলে যে মামুৰি আছিলে একো কথা বুজি নাপায় দেছো বাৰু হেৰি ছোৱালীটোৰ লগত কথা পাতা ছোৱালীটো স্বামীটা কথা পাতি কি হয় দুয়োটাই আলোচনা কৰক মিলা মিলি উলিয়াই ছোৱালীটো হেৰি মাতি দিয়ক পানী হ'লেও খাওঁ মাজনী পানী 2 গিলাচ লৈ আছো ইমান ডাঙৰ চিয়া দেখোনে কিন্তু ইমান ডাঙৰে তোক চন্দলবা লাগিলে আমাৰ ডাঙৰ চিয়া লাগব তই হ'লেও এইটো তিৰি হেনে দেখা পায় তোৰ হ'লে নে কিবা এটা এতিয়া হ'লে তো আৰু চিয়া নাথাকে সেইগিলা হ'লে গম পাইছ নে এইটো এতিয়া নিলে মোৰ মায়েহে বুলি ক'ব দেখোন মায়ে বুলিও বাপে বুলিও তাৰ লগতো তিৰি হ'লিয়া হ'লে কি মাথা মাৰছা কিটো হ'ব মুখখানটো ভালে ঐ দেহাডালহে কি ডাঙৰ সকল দেখা পাই গৈ গৈছে মই অলপমান বাহিৰৰ পৰা আহো কথা পা গম পাইছ না এনেকে দেখোন লাজে লাগে মোৰ সেই লাজ কৰিলে এতিয়া চিয়া নাপা মই মুঠিয়াও তই যি কৰা কৰ তুমি এতিয়া এতিয়া কহা নেকি গোহানি আনছি ঐ এতিয়া তোমাৰ নামটোনো কি মৰমী এতিয়া চবে মৰমতে মৰমী বোলে এতিয়া পঢ়া শুনা পিছে হয় নেকি হেৰি ক'ৰবাত আকৌ কিবা ভাল পোৱা চাল পোৱা আছে নেকি নাই বা পিছত মই নিলে আকৌ কিবা মেছেজ নাযায় বা মোৰ তাত একো নাই সেনেকৈ হ'লে ভালে লাজ কৈছা নেকি লাজ কৰিব নালাগে দে ময়ো নিলাজ তুমিও নিলাজ হৈ থাক আমাৰ এতিয়া বৌয়ে মোক বহুত দিনৰ পৰা কৈ আছিল আজি লৈ আহিলা মোৰ পচন্দ হৈছে ভালে হ'ব দে চেহেৰাও ভাল তাৰমানে মই এতিয়া চাকৰি বাকৰি নকৰোঁ হ'লেও তোমাক ভালকৈ ৰাখিম বুলি ভাবছোৱা সেইবিলাক একো চিন্তা কৰিব নালাগে এই দিব দে দিব মই বুজাম নহয় ভালকৈ কথা পাতিলি পাতিলো তাৰমানে হেৰি আমি আকৌ বহুত দেৰি কৰিব নোৱাৰিম নহয় মাকক মাতি পেলাই যাওঁ মাতি পেলাই যাওঁ আপুনি আহিছিলে আহিছিলে আছো বাৰু অলপ এটা কথা কৈ বহকচোন বহক পিছে বাপা ছোৱালী পচন্দ হৈছিলে পচন্দ এতিয়া হৈছে মুঠে ছোৱালীটো দেখো বৰ ডাঙৰ তাই জন্ম পাওঁতে 7 কেজি কি মানুহ নে হাতী চানা মানুহ চালাই ৰেকৰ্ড কৰা বিশ্ব ৰেকৰ্ড কৰা দেখো হ'বই চলিটো আমি জানো জন্ম পাওঁতে যিহে কষ্ট পাইছো মই একে আৰু চলি জন্ম নিদিও দে হ'ব দে হ'ব তোৰ মতে হ'ব দে মতে হ'ব নে মতে হ'লি আমি পিছে আপোনালোকক খবৰ দিম আমিও আপোনালোকক খবৰ দিম আমি আকৌ দেৰি হ'ব আমি যাওঁ বেছি দেৰি নকৰো আমি যাওঁ